আজি যিহেতুকে ধনতেৰাছ তো তাৰ কাৰণে 13 গছি চাকি জ্বলাব লাগে। তো ধনতেৰাছত বিভিন্ন ধৰণৰ সামগ্ৰী ৰূপৰ মুদ্ৰা সোণৰ মুদ্ৰা ক্ৰয় কৰা হয়। মুদ্ৰা চুদ্ৰা ক্ৰয় কৰি আনিলোঁ। এতিয়া 13 গছি চাকি জ্বলাব লাগে। 13 গছি চাকি বিভিন্ন স্থানত জ্বলাব লাগে। তো তাৰে স্থানবিলাক আমি জনাই আছোঁ, চাই থাকিব। ফাৰ্ষ্ট টাইম চাকিখিনি আমি ৰেডি কৰি লৈছোঁ। মানিলে ধান, নামানিলে পাতা নাই। যিখিনি মানিছে 13 গছি চাকি আমি জ্বলাই লৈছোঁ। এইবাৰ আমি ক'ত গছি চাকি ক'ত জ্বলাম ফাৰ্ষ্ট চাকি গছি আমি দিম একদম আমাৰ ঘৰৰ ওচৰত, য'ত আমি আৱৰ্জনা পেলাওঁ, মানে য'ত আমি বেয়া বস্তু বেয়া আৱৰ্জনাবিলাক পেলাওঁ, যাতে সেইখিনি শক্তিৰ পৰা আমাৰ বেয়া বস্তু আমাক প্ৰভাৱ পেলাব নোৱাৰে। তো তাৰ কাৰণে আমি ফাৰ্ষ্ট টাইম আমি য'ত বেয়া বস্তু পেলাওঁ তাত আমি ফাৰ্ষ্ট চাকি গছি দিবলৈ স্থাপন কৰিবলৈ গৈ আছোঁ। আপোনালোকে সেই হিচাপত কৰিব। এই দোকানত কৰি দিলে জ্বলাইছোঁ আমি আমাৰ মন্দিৰত, য'ত মানে আমি সদায় পূজা কৰোঁ, তাত দ্বিতীয় গছি চাকি জ্বলাইছোঁ। আৰু আপোনাৰ তৃতীয় গছি চাকি জ্বলাইছোঁ য'ত লক্ষী, মানে আজি যিহেতুকে ধনতেৰাছত লক্ষীক পূজা কৰা হয় বা গণেশক পূজা কৰা হয়, তো তাৰ কাৰণে লক্ষী বা গণেশৰ প্ৰতিমূৰ্তি নাইবা আপোনাৰ ফটো য'ত আছে তাত, যিহেতুকে আমি আজি এটা মুদ্ৰা ক্ৰয় কৰি আনিছোঁ গণেশ আৰু লক্ষী মাৰ, তো তাৰ সন্মুখত আমি তৃতীয় গছি চাকি মানে জ্বলাইছোঁ। তো আজি যিহেতুকে সোণ ৰূপ নাইবা আপোনাৰ পিতলৰ বস্তু ক্ৰয় কৰা যায়, তো পিতলৰ এইটো আনিছোঁ। এইখিনি গোটেইখিনি মানে সোণা ৰূপাৰ পানীৰে ধুই পেলাই আমি শুদ্ধ কৰি কিনে ধুনীয়াকৈ সেন্দুৰৰ ফট দি কিনে সেইখিনি সজাই তুলিছোঁ। তো তৃতীয় গছি চাকি হ'ল এই গছি চাকি, আৰু চতুৰ্থ গছি চাকি তুলসীৰ তলত জ্বলোৱা হয়। এই গছি আমাৰ তুলসীৰ তলত চতুৰ্থ গছি চাকি জ্বলাইছোঁ। চাকি গছি জ্বলোৱা হয় মজিয়াত, তাৰমানে মেইন প্ৰৱেশদ্বাৰত জ্বলোৱা হয়। আপুনি ঘৰত প্ৰৱেশ কৰা যিটো প্ৰৱেশদ্বাৰ আছে, সেই প্ৰৱেশদ্বাৰত আপোনাৰ পঞ্চম চাকি গছি জ্বলোৱা হয়। চাকি গছি ঘৰৰ ওচৰত থকা যিকোনো গছ, মানে চোকা কিবা গছ এডালৰ তলত জ্বলোৱা হয়। এইডাল হৈছে আমাৰ নিম গছ আৰু বকুল গছ একেলগে আছে, তো তাতে আমি জ্বলাইছোঁ ষষ্ঠ গছি চাকি, যাতে ই দুখ দুৰ্দশা আৰু অশুভ শক্তিবিলাক আঁতৰ কৰিব পাৰে। তো তাৰ কাৰণে ষষ্ঠ গছি চাকি ইয়াতে জ্বলোৱা হয়। নিম গছ আৰু আমাৰ বকুল গছ একেলগে আছে। এই গছি ঘৰৰ ওচৰত যদি মন্দিৰ অথবা মানে তেনেকুৱা নামঘৰ আছে, তেতিয়াহ'লে তাত জ্বলাব। যিহেতুকে আমাৰ ঘৰৰ ওচৰত তেনেকুৱা মন্দিৰ নাই, তো আমি ভঁৰালৰ তলত জ্বলাইছোঁ সপ্তম গছি চাকি। প্ৰথম চাকি গছি আপোনালোকে ঘৰৰ ওচৰত য'ত আৰু আৱৰ্জনা পেলায়, তাত অষ্টম চাকি গছি স্থাপন কৰিব লাগে। প্ৰথম চাকি গছি আমি তাতে স্থাপন কৰিছিলোঁ, আৰু অষ্টম চাকি গছি আমি বেলেগ এঠাইত স্থাপন কৰিছোঁ, য'ত মানে আৱৰ্জনা কিছুমান পেলাওঁ, ঘৰ সাৰি পেলাব নাই, তাৰ পৰা যাতে আমাৰ বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে, তাৰ কাৰণে অষ্টম চাকি গছি ইয়াতে জ্বলোৱা হয়। চাকি গছি বাথৰুমৰ সন্মুখত ৰাখিব লাগে। এইটো আমাৰ বাথৰুম, আৰু নৱম চাকি গছি ইয়াতে ৰাখিব লাগে, যাতে মানে ইয়াৰ পৰা একো বেয়া বস্তুৱে আমাৰ নিগেটিভ এনাৰ্জি আমাক প্ৰভাৱ পেলাব নোৱাৰে, তাৰ কাৰণে ইয়াতে নৱম চাকি গছি স্থাপন কৰা হয়। চাকি গছি ৰাখিব লাগে ঘৰৰ ছালত, যিহেতুকে আমি ঘৰৰ ছাল লগ নাপাওঁ, তো তাৰ কাৰণে এইটো ঘৰৰ এনেকৈ ছালৰ ওপৰতে ৰাখিছোঁ আমি দশম চাকি গছি। আৰু 11 নম্বৰ চাকি গছি আপোনালোকে ঘৰৰ যিকোনো খিৰিকীত ৰাখিব পাৰে। তো আমি 11 নম্বৰ চাকি গছি ঘৰৰ এনেকৈ খিৰিকীত ৰাখিছোঁ, যাতে সেই খিৰিকীয়েদি মানে ঘৰৰ ভিতৰলৈ পোহৰখিনি যায়। 12 নম্বৰ চাকি গছি ঘৰৰ মজিয়াত, মানে ঘৰৰ মজিয়া বুলি কোৱাৰ লগে লগে আমি য'ত মজিয়াখন বুজি পাওঁ, আৰু ঘৰৰ চাদৰ তলৰ একেবাৰে মজিয়াত 12 নম্বৰ চাকি গছি জ্বলাব। চাকি গছি জ্বলাব লাগে দুটা কোঠাৰ মাজৰ কোণত। এইটো এটা কোঠা, এইটো এটা কোঠা। তো এই দুটা কোঠাৰ মাজৰ কোণটোত 13 নম্বৰ চাকি গছি জ্বলাব লাগে। তো এইটোৱে হৈছে ধনতেৰাছত চাকি জ্বলোৱা নিয়ম। তো ধনতেৰাছ বুলি আপোনালোকে কি বস্তু ক্ৰয় কৰিলে? আমি কৰিলোঁ মানে ৰূপৰ এটা মুদ্ৰা, য'ত গণেশ আৰু লক্ষী একেলগে থকা প্ৰতিমূৰ্তি থকা এটা মুদ্ৰা ক্ৰয় কৰিলোঁ। তাৰপিছত পিতলৰ এটা গ্লাছ ক্ৰয় কৰিলোঁ, আৰু
ঝাৰু দুটা ক্ৰয় কৰিলোঁ। তো 3টা বস্তু ক্ৰয় কৰিলোঁ। এইখিনি বস্তু আমি আনিলোঁ 4টা বজাৰ আগতে, যিহেতুকে 4:19লৈকে মানে শুভক্ষণ আছে আৰু তাৰপিছত ৰাহুকাল পৰি যায়। তো তাৰ কাৰণে আমি এইখিনি সময়ৰ আগতে বস্তুখিনি ক্ৰয় কৰি ঘৰলৈ লৈ আহিলোঁ। তো আপোনালোকে কি কি বস্তু ক্ৰয় কৰিলে? যিহেতুকে ধনতেৰাছত মানে লক্ষীক পূজা কৰা হয়, তো লক্ষী দেৱী প্ৰত্যেকজন মানুহৰ ঘৰলৈ আহে। এটা নিৰ্দিষ্ট দিন স্থাপন কৰা হৈছে যাৰ কাৰণে ধনতেৰাছটো মানা হয়। তো সেইকাৰণে আপোনালোকক এইখিনি বস্তু দেখুৱালোঁ। তো ব'লকচোন গোটেইখিনি কাম কৰি ল'লোঁ। এতিয়া দেৱালী অহাকালিহে, তো আজিয়ে বোলো অকণমান বোমা চোমা ফটকা ফুটাও, ভূত চুট খেদি দিওঁ আৰু নে কি কয়? লক্ষী দেৱী আহা আহা, থেৰগিথো কৰি নাথাকিবা, আমি দুটামান বোমাকে মাৰোঁ আৰু লক্ষী মা আহা আহা, থেৰগিথো কৰি নাথাকিবা আৰু সোমাই আহা আৰু ইমানখিনি নিয়ম পালন কৰিছোঁ আৰু থেৰগিথো কৰি নাথাকিবা আৰু তুমি সোমাই আহা। আমি ইমান সময় চাকি দিলোঁ, এতিয়া বোমা মাৰিম আমি, আহক। আজি অকণমান আৰম্ভ কৰি দিওঁ আৰু নে কি? দুটামান মাৰোঁ আৰু এইখিনি লৈ আহিছোঁ, অহাকালি মাৰিম আৰু দেৱালী বুলি। তো মম চম এইবিলাক কালি জ্বলাম, আজি যিহেতুকে চাকি জ্বলাইছোঁ। তো ইয়াৰে দুটামান মানে এটা পেকেট বোমা মাৰি কিনে উৰুৱাই দিওঁ আৰু নে কি? তো ব'লকচোন তেতিয়াহ'লে আহক, আজি আমি এই ধাপ খতম কৰি উৰুৱাই দিওঁ। কাৰ কিমান জোচ আছে আহি যাওক। আমাৰ যেতিয়া বোমা মাৰিম এইটোৱে কি দৌৰিব চাব দেই, পুৰা দেখাম মই। বোমা হাতত ল'বই নাপায়, কি দৌৰ মাৰে এইটোৱে। এই ঘৰ এই সিতা এইয়া সুমিলে তাৰমানে এইটো ফাৰ্ষ্ট। হয় দে, দৰ্জাখন নেদলিও হয় দে, তাতে আৰু যাব নেকি? এইটো ফাৰ্ষ্ট যাত্ৰা কৰে।